এয়া যে দেখিছে এয়া হৈছে গাখীৰ মই গাখীৰৰ সম্পৰ্কে ক'ব নাযাওঁ যিহেতু গাখীৰখিনি মই আজি 5 বছৰ ব্যৱহাৰ কৰি আহিছোঁ খুবেই ভাল গাখীৰ মই ক'ব ওলাইছোঁ এই বটলটোৰ সম্পৰ্কে এই বটলটো ক'ৰ পৰা আহিছে কোন জেগাৰ পৰা তেওঁলোকে বুটলি আনিছে আপুনি মই কিন্তু নাজানো এই বটলটোত কোনে পানী খাইছে কেনে ধৰণৰ ব্যক্তিয়ে পানী খাইছে এই বটলটোত হয়তো এজন বেমাৰী মানুহো পানী খাব পাৰে তাতে তেওঁৰ সেই বেমাৰৰ বীজাণু লাগি আহিব পাৰে বা জাবৰৰ দমত পেলাই থোৱা বটলো হ'ব পাৰে ইয়াতে সৰু ল'ৰা ছোৱালীক পাচাব কৰাই বহুতে গাড়ীত গৈ থকাৰ অৱস্থাত সেই বটলটো তেওঁলোকে পেলাই দিয়ে বহুতে গুটকা খায় পান খায় পিকায় বহুতে ইয়াতে মদ অৰ্থাৎ সুৰাজাতীয় বস্তু মিলাই পেলাইও খায় খোৱা দেখা পোৱা যায় সেই বটলটো পেলাই দিয়ে তেনেধৰণৰ বটলসমূহ তেওঁলোকে বুটলি আনি ধুই পখালি আমাক গাখীৰ দিয়ে ধুৱে কেনেকৈ এই বটলটোতো হাত সুমুৱাই ভালকৈ ধোৱাৰ কোনো উপায় নাথাকে সাধাৰণভাৱে অলপমান পানী বা চাৰ্ফ দি জোকাৰি পেলাই বটলটো ধুৱে ইয়াত কোনো গৰম পানী ব্যৱহাৰ কৰিব নোৱাৰে গতিকে এই বটলটোত কিমান বীজাণু থাকিব পাৰে এবাৰ ভাবি চাওকচোন এই বটলটো কিন্তু গাখীৰৰ কাৰণে উপযুক্ত নহয় বাহিৰৰ জেগাবিলাকত এই বটলটো ব্যৱহাৰ বন্ধ কৰিছে এই বটলটো গাখীৰ দিয়াৰ কাৰণে একেবাৰে উপযুক্ত নহয় বহুতে ওৱান ইউজ পলিথিন ব্যৱহাৰ কৰি পেলাই তাতে গাখীৰ দিয়ে কিন্তু আমাৰ জেগাবিলাকত এতিয়াও এই বটলটো চলি আছে গতিকে আপোনালোক সতৰ্ক হওক আৰু এই বটলটোৰ গাখীৰ আনিবৰ কাৰণে ব্যৱহাৰ কৰা বন্ধ কৰক নিজৰ স্বাস্থ্যৰ লগতে নিজৰ সন্তানৰ নিজৰ ঘৰখনক বচাবলৈ চেষ্টা কৰক নহ'লে বাহিৰৰ পৰা কেনে ধৰণৰ ভাইৰাছ আমাৰ দেহত সোমাবহি আমি কিন্তু নাজানো গতিকে আজি মই সিদ্ধান্ত ল'লোঁ এই টেমাকেইটা ধুই পখালি মই ল'ৰাজনৰ হাতত দি পঠাম যাতে মোক ইয়াতে গাখীৰ দিয়ে অলপমান যেতিয়া বেয়া হ'ব মই এইখিনি চেঞ্জ কৰি পেলাম আকৌ নতুনকৈ তেওঁলোক দিম এইখিনি ল'ৰাজনো বহুতবাৰ বোলে কৈছে মানুহক যে পলিথিনত দিম বুলি কিন্তু মানুহে মানা নাই বহুতে বোলে কয় আমি নিজে বটল দিম কিন্তু হয় নিজে যদি মই মোৰ ঘৰৰ পৰা মই খোৱা বটল দুটা দি পঠাব পাৰোঁ কিন্তু সেই বটলটোৱে জানো মোৰ ঘৰলৈ আৰু পুনৰ ঘূৰি আহিব কেতিয়াও নিশ্চয় নাহে বেলেগৰ ওচৰলৈ যাব কোনে কেনেধৰণে ব্যৱহাৰ কৰে নাজানো ইয়াতে ক'ল্ড ড্ৰিংকছ মিলাই কেতিয়াবা খোৱা দেখা পোৱা যায় যাৰ কাৰণে কি হয় গাখীৰটো ফাটি যায় কিয় ফাটে সেই ক'ল্ড ড্ৰিংকছটো এটা থাকে ভালদৰে ধুব নোৱাৰে বা সেইটো ক'ল্ড ড্ৰিংকছৰ এটা বটল মই যেটা দেখাইছিলোঁ আপোনালোকক এটা স্প্ৰাইটৰ বটল ভালকৈ ধুব নোৱাৰাৰ বিনিময়ত কি হয় গাখীৰটো ফাটি যায় তো বহুত পৰিমাণে এই বটলটোৱে আমাক কিন্তু ক্ষতি কৰে গতিকে আমি সকলোৱে মিলি সিদ্ধান্ত লওঁ আহকচোন যে আজিৰ পৰা এই বটলবিলাক আমি গাখীৰৰ কাৰণে ব্যৱহাৰ নকৰোঁ ই আমাৰ স্বাস্থ্যৰ কাৰণে বহু পৰিমাণে ক্ষতিকাৰক